টেক আসাম পঢ়লৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম আমি ভাৰতৰ পৰা কেনেকৈ এটা আমেৰিকান ফোন নাম্বাৰ বনাব পাৰি আৰু সেই ফোন নাম্বাৰ ইউজ কৰি এখন হোৱাটছএপ একাউণ্ট খুলিব পাৰি। তাৰ বাবে আমাৰ কিছুমান কাম কৰিব লাগিব। ইয়াৰ বাবে আমাৰ প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত অহাৰ পিছত আমাৰ সাৰ্চ কৰিব লাগিব টেক্সট NOW এইবুলি লিখি সাৰ্চ কৰি দিব। আৰু এই এপছটো আপোনালোকে ডাউনলোড কৰিব। মই ভিডিও ডেসক্ৰিপচনত এই এপছৰ লিংক দিম, তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে বিচাৰিলে প্লে ষ্ট'ৰৰ পৰাও ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড কৰি ৰাখিছোঁ, এতিয়া ওপেন কৰিম। এপটোৰ ইণ্টাৰফেচ আপোনালোকে এনেকুৱা পাব। এতিয়া আপোনালোকে জাষ্ট গেট এ ফ্ৰী ফোন নাম্বাৰ ইয়াতে প্ৰেছ কৰি দিব বা কন্টিনিউ উইথ গুগল ইয়াতে প্ৰেছ কৰি দিব। এতিয়া আপোনালোকে সাইন আপত যাব। সাইন আপত গৈ আপোনাৰ জিমেইল একাউণ্ট দি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। আপোনালোকে বিচাৰে ফেচবুক কানেক্ট কৰি আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব পাৰে। মই যেহেতু আগৰে পৰা এটা একাউণ্ট ক্ৰিয়েট কৰি ৰাখিছোঁ, গতিকে এতিয়া মই লগ ইন কৰিম। মোৰ লগ ইন হৈ গৈছে। এতিয়া এই থ্ৰী ডটত যাব। এই থ্ৰী ডটত যাব, যোৱাৰ পিছত আপোনালোকে ইয়াতে এটা ফোন নম্বৰ দেখিবলৈ পাব। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছতে আপোনালোকে এটা নাম্বাৰ পাব। সেই নাম্বাৰটো ইয়াতে আহি ইয়াৰ পৰা কপি কৰি ল'ব। ইয়াতে প্ৰেছ কৰিলে কপি হৈ যাব। তো কপি হোৱাৰ পিছত আপোনালোকে হোৱাটছএপত যাব। হোৱাটছএপত আহি আপোনালোকে ইয়াতে নাম্বাৰটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে এইখিনি কাউণ্ট্ৰি কোড কাটি দি অন কৰি দিব। অন কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব ইউনাইটেড ষ্টেট। তো এতিয়া আপোনালোকে নেক্সটত পেষ্ট কৰি দিব। ওকে। তো এতিয়া আপোনালোকৰ সেন্ড এছএমএছ এইটো নহয়, অনলি কল মি কৰি দিব। মই কল মি কৰি দিছোঁ আৰু এটা কল আহিব। সেই কলত 6 সংখ্যক এটা কোড আহিব। এইটো আমাৰ Your verification code is 713133. Your verification code is 713. তো আপোনালোকে চাব পাৰিছে এটা কোড আহিছিল, ফোন আহিছিল। এইটো ফোনত মই নাম্বাৰটো প্ৰেছ কৰি দিছোঁ। এতিয়া আপোনালোকে ইয়াতে আপোনাৰ ফোন নাম্বাৰ বা এতিয়া আপোনালোকে ইয়াতে আপোনাৰ নামটো লিখি দিব। মই জাষ্ট এনেই দিলোঁ। এতিয়া আপোনালোকে আপোনাৰ ফটো দিব পাৰে, নিদিলেও কথা নাই। আপোনালোকে যেনেকৈ ফেচবুক একাউণ্ট ক্ৰিয়েট কৰে তেনেকৈ দিব পাৰিব। মই এনেই জাষ্ট দি দিম আৰু দিয়াৰ পিছত নেক্সটত প্ৰেছ কৰি দিম। আপোনালোকে চাব পাৰিব যে এতিয়া আপোনালোকে হোৱাটছএপ ইউজ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ গৈছে। তো এতিয়া আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম্বাৰটো কেনেকুৱা। তো মই আপোনালোকক দেখুৱাম একাউণ্টছত গৈ সেটিং একাউণ্ট প্ৰাইভেচি। তো এতিয়া আপোনালোকে চাব পাৰিছে মোৰ নাম্বাৰটো কেনেকুৱা। আপুনি ভাৰতৰ পৰা এটা আমেৰিকান নাম্বাৰ ক্ৰিয়েট কৰি এটা ফেচবুক বা হোৱাটছএপ একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব আপোনাৰ সিম নোহোৱাকৈ। তো বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যই শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আজিলৈ ইমানেই, বাই বাই।